আজি ভিডিওটো আৰম্ভণিতে আপোনালোকে এটা বেলেগ পৰিৱেশ মোৰ ভিডিঅ'ত দেখিবলৈ পাইছে কোনোদিনা চাগে এনেকুৱা দেখি পোৱা নাছিলে মোৰ ভিডিঅ'ৰ জৰিয়তে আজি দেখিছে আপোনালোকে ঢেকিহাল দেখাৰ লগে লগে গাঁৱলৈ মনত পৰে নহয় জানো মই ৰাতি 10টামান বজাত মাৰ ঘৰ আহি পালোহি কিয় আহিলোঁ আপোনালোকক কম লাহে লাহে কম ভিডিঅ'টো আৰম্ভ কৰিছোঁহে মাত্ৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ খুব ধুনীয়া এটা পৰিৱেশৰ লগতে আপোনালোকক আজি খুব মনোমোহা এটা দৃশ্য দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ এতিয়া বাৰিষা বতৰ বুলি ক'লে গাঁৱত আৰু মাছৰ উজান উঠে বৰষুণো বহুত বেছি দি আছে বতৰ বেয়া গতিকে মাছ ইমান লাগিছে লেঙিত আপোনালোকক দেখাম দেই ইমান মাছ চাওকচোন পুখুৰীতে পাতিছিলে পথাৰত যদি পতা হ'লে আৰু মাছ লাগিলেহেঁতেন পুখুৰীত পাতোঁতে ইমান বেছি মাছ লাগিছে নহয় মোৱা মাছ বুলি কয় এইখিনি মাছ যদি কিনিবলৈ যাওঁ নহয় এপোৱাত 100 টকা ল'ব এনেকুৱা ধুনীয়া ধুনীয়া মাছ আমি খাবলৈ পাইছোঁ গাঁৱত ঘৰত আহি পালে আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাব খুব বেছি ভাল পাব ভিডিঅ'টো চাই আজি ভাবিছোঁ মই সেই বুলি কাৰণ ভিডিঅ'টো মোৰ কৰিয়ে কিমান বেছি ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰোঁ সেইকাৰণে আপোনালোকে চায়ো বহুত বেছি ভাল পাব তেতিয়াহ'লে ব'লক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ হেল্ল' এভৰিৱান মই মৃদুলাই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৃদুলা বৰুৱা ব্লগৰ অন্য এটি ভিডিঅ'লৈকে পিছফালে কাপোৰ দেখিছেনে আজি কাপোৰৰ মাজৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আগফাল পিছফাল চবফালে কাপোৰ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ এইখিনিতে ৰাতিপুৱা প্ৰায় 10:30 মান বাজিলে আমাৰ ইয়াতে বতৰ একদম বেয়া সেইকাৰণে কাপোৰ কানিবোৰ চাওকচোন কেনেকৈ শুকুৱাব লগা হৈছে ফেনৰ তলত কাপোৰ কানিবোৰ শুকুৱাইছোঁ ঘৰৰ ভিতৰত কাপোৰ মেলা আছে দেই বাহিৰত নহয় আৰু এইখিনি কাপোৰ মই এতিয়া মেলিবলৈকে লৈ আনিছোঁ এই টিং চাওকচোন এটিং কাপোৰ ধুই পেলাই মেলিবলৈ আনিছোঁ উপায় নাই অকণমান ড্ৰাই কৰি আনিছোঁ বাৰু মেচিনত তাৰপিছত এই কাপোৰ কানিবোৰ মই এতিয়া ইয়াতে মেলোঁ ভিডিঅ'টো এইখিনিতে ষ্টাৰ্ট কৰি লৈছোঁ আজি দিনটো খুব মানে স্পেচিয়েল হ'বলৈ গৈ আছে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি লৈছোঁ বাকী দেখাই থাকিম দিনটো কিনো স্পেচিয়েল হ'ব ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব আৰু আপোনালোকে প্লিজ সকলোৱে এটা কমেণ্ট কৰিবচোন মোৰ ভিডিঅ'বোৰ আপোনালোকে ক'ৰ পৰা চাই মই একো গম নাপাওঁ খুব কম কমেণ্ট আহে সেইকাৰণে মই বুজি নাপাওঁ আপোনালোকে ক'ৰ পৰা চাই কোনেনো ভিডিঅ'বোৰ চাই সেইকাৰণে ভাবিছোঁ আপোনালোকৰ পৰা এটা যদি কমেণ্ট পাওঁ মই তেতিয়া গম পাম মোৰনো ফেমিলিটোত ক'ৰ মানুহ আছে ভাল লাগিব তেতিয়া মোৰো সেইকাৰণে আপোনালোক সকলোৱে এটা মাত্ৰ কমেণ্ট কৰিব আৰু ক'ৰ পৰা ভিডিঅ' চাই আছে সেয়া প্লিজ জনাব তেতিয়াহ'লে আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব মই দেখাই থাকিম গোটেইখিনি খুব ধুনীয়া এটা দিন আজি পাৰ কৰিবলৈ গৈ আছোঁ আচলতে সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ নোৱাৰিম নতুন এটা দিন নিচিনা হ'ব আজি তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব তেতিয়া গম পাব বতৰৰ ফল যদি বতৰতে খোৱা নহয় তেতিয়াহ'লে ইয়াৰ মজাটো নাথাকিব হয় নাই সেইকাৰণে এতিয়া আমি খাবলৈ লৈছোঁ এইয়া মাটি কঁঠাল কোনে কোনে খাই ভাল পায় মাটি কঁঠাল সেয়া কমেণ্ট কৰি জনাব মই বহুত বেছি ভাল পাওঁ সেইকাৰণে বিৰাট টেষ্টি দেই বেলেগ মিঠাও 3টা পাইছিলে 2টা ললো মই মুখতে পৰাগিটা চিঙিবলৈ কৈছিলো ভিতৰলৈ সোমাবলৈ কোৱাই নাই ভিতৰ পৰা চিঙি আমি ঘৰত ধৰা যেনেকৈ লৈ আকৌ আনি পিনি খাব আকৌ গ'লো তাত গুচি গ'লে আকৌ নাপাব নাই কাৰ লোভ লাগিছে দেখি পিনে কমেণ্ট কৰিব আইও মুখখন নিমখ কি খাইছানো তুমি ই পৰি থাকিলে হেল্ল' এভৰিৱান আজি নেক্সট ডে কালি ৰাতিপুৱাই যদিও ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ খুব ধুনীয়া এটা দিন হ'ব বুলি কৈছিলোঁ আপোনালোকক কিন্তু সেই স্পেচিয়েল দিনটো গৈ পেলাই এটা খুব বেয়া দিনে হ'লহি আহি আমি কালি ৰাতি 10 বজাত পালোহি নিতাই পুখুৰী শিৱসাগৰ নিতাই পুখুৰী পালি মানে মা ঘৰ পালোহি আৰু কিয় আহিলোঁ কম লাহে লাহে আপোনালোকৰ কথাবোৰ জনাই থাকিম বাৰু কিন্তু কালি দিনটো আপোনালোকক দেখাব নোৱাৰিলোঁ ভিডিঅ'টো কালি ৰাতিপুৱাতে যে ষ্টাৰ্ট কৰিলোঁ তাৰপিছত আৰু ষ্টাৰ্ট কৰা নহ'লেই ৰাতি আমি 10 বজাত আহি ঘৰ পালোহি নিতাই পুখুৰী পালোহি আহোঁতেও সুমনে বহুত বেছি বমি কৰিলে গাড়ীত সেইকাৰণে ভিডিঅ' কৰা নহ'ল বাৰু তাৰপিছতে বতৰ বহুত বেছি বেয়া ইয়াতে বৰষুণ দি আছে আৰু গাঁৱৰ ৰাস্তাবোৰ বহুত বেছি বোকা হৈছে ওলাই মেলি যাবলৈ মন নাই কিন্তু এতিয়া খুব কি ক'ম আপোনালোকক ভাল কিবা এটা কৰিবলৈ গৈ আছোঁ ভাল মানে কি আৰু ঢেঁকী দিয়া নাই বহুত বছৰ হ'ল এতিয়া গৈ আছোঁ ঢেঁকী দিবলৈ ভিডিঅ'টো ভাবিলোঁ এইখিনিতে ষ্টাৰ্ট কৰোঁ আপোনালোকক দেখাম আজি ঢেঁকী কোনে কোনে দেখিছে হয়তো বহুতে দেখা নাই গাঁৱৰ মানুহে দেখিছে আজিকালি কিন্তু গাঁৱতো ঢেঁকী নোহোৱাই হৈছে হয় নাই
আৰু কাকা ঘৰত ঢেঁকী আছে জনাব দেই আগতে আমাৰ ঘৰত ঢেঁকী আছিলে কিন্তু এতিয়া নাই বৰ্তমান সময়ত ঢেঁকী নাই বাৰু আমাৰ ঘৰত ওচৰৰ বা এজনীয়ে পিঠা খুন্দিব যাব ওলাইছে আৰু সেইকাৰণে ভাবিলোঁ যে মই ঢেঁকী দিবলৈ যাম আৰু আজিকালি মিক্সি হোৱাৰ পিছত আৰু চবেই ঘৰতে পিঠা খুন্দে মিক্সিতে পিঠা খুন্দে ঢেঁকীৰ ব্যৱহাৰটো খুব কমি গৈছে গাঁওবোৰতো কমি গৈছে সেইকাৰণে বহুত দিনতে ঢেঁকী দিছিলোঁ আজিৰ পৰা 6-7 বছৰ আগতে ঢেঁকী দিয়া আকৌ আজি ভাবিছোঁ যে যাওঁ ঢেঁকী দিবলৈ 6-7 বছৰতকৈ বেছিয়ে হৈ গ'ল নেকি মই পাহৰিলোঁৱেই আপোনালোকে কোনে ঢেঁকী দিছে ঢেঁকী দেখিছে বৰ্তমান সময়ত ঢেঁকীটো নোহোৱাই হৈ গৈছে গতিকে সেইকাৰণে সুধিছোঁ কোনে দেখিছে কোনে চিনি পায় সেয়া কমেণ্ট কৰি জনাব ময়ো আপোনালোকক দেখাম মই ঢেঁকী দিমগৈ এতিয়া বহুত বছৰৰ পিছত পিঠা খুন্দিবলৈ গৈ আছোঁ ঢেঁকীত আৰু ঢেঁকীশালত গৈ পেলাই আচলতে আগতে বহুত বেছি আড্ডা হৈছিল আমি কেইবাজনীও মিলি পিঠা খুন্দিছিলোঁ একেলগ কৰি পেলাই এতিয়া বাৰু সেইবোৰ নাই সকলোৰে ঘৰতে মিক্সাৰ মেচিন হ'ল সকলোৱে মিক্সিতে পিঠা খুন্দে গতিকে সেই ঢেঁকীৰ আমোদবোৰ নোহোৱা হ'ল আজিকালি গাঁৱতো নোহোৱা হ'ল সেইকাৰণে এতিয়া মই ঢেঁকী দিবলৈ যাওঁ আৰু ঘৰলৈ কিয় আহিলোঁ আপোনালোকক মই জনাম লাহে লাহে জনাম বহুত কথা আপোনালোকক ক'বলৈ আছে জনাবলৈ আছে সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া বোকাতে মই অকণমান ওলাই যাওঁ পিঠা খুন্দি আনোগৈ ঢেঁকীত আপোনালোকক দেখাই থাকিম ব'লক যাওঁ বোকাৰ গছকি আহি পালোহি মই ঢেঁকীশাল আৰু ঢেঁকীশালত আহি দেখিছোঁ যে মানুহবোৰ পূৰা ব্যস্ত হৈ আছে পিঠা খুন্দাত মই বোলো আপোনালোকক অকণমান দেখাই লওঁ ইফালে বৌয়ে পিঠা খুন্দি আছে চালি আছে টুটুমণি বাই পিঠা ঢেঁকী দিছে আৰু বৌয়ে পিঠাবোৰ চালিছে আপোনালোকক অকণমান দেখাই দিম বাৰু ময়ো ঢেঁকী অকণমান দি চাম দুচামমান কেনেকৈ দিওঁ আপোনালোককো দেখাম দেই বহুত বছৰৰ পিছত ঢেঁকী নিজে দিছোঁ আৰু ঢেঁকী মাতটো নিজে একদম ওচৰৰ পৰা শুনিছোঁ কেতিয়াও মানে ইমান বছৰ হ'ল ঢেঁকী দিবও পৰা নাছিলোঁ শুনিও পোৱা নাছিলোঁ ঢেঁকী মাতটো আজি কিবা এটা ভাল লাগিছে আপোনালোকক দেখাবলৈ পাইও ভাল লাগিছে কিছুমানে আকৌ খং উঠিবও পাৰে কিনো দেখাই আছোঁ এইবোৰ দেখাবলগীয়া কথা হয় নেকি বুলি কিন্তু বহুতেই ঢেঁকী এতিয়া চিনি নাপায় আমাৰ যিখিনি নতুন প্ৰজন্ম উঠিছে সৰু ল'ৰা ছোৱালীবোৰে ঢেঁকীনো কি বস্তু হয় একোৱে নাজানে গতিকে ঢেঁকীটো মই এনেকৈ ধৰি ৰাখিছোঁ হয়তো এদিন ঢেঁকী একেবাৰে নোহোৱা হ'ব তেতিয়া মোৰ ভিডিঅ' থাকি যাব ঢেঁকীটো সেইকাৰণে আপোনালোকক দেখাই দিলোঁ লগতে ময়ো ঢেঁকী দিছোঁ ইমান দিনৰ পাছত ঢেঁকী দিছোঁ ঢেঁকী দি খুব বেছি ভাল লাগিছে মানে ঢেঁকী দিয়াসকলে ইয়াৰ অনুভৱটো কৰিব কেনেকুৱানো লাগে নিদিয়াসকলে নিশ্চয় বুজি নাপাব আৰু যিসকলে গাঁৱৰ পৰা মোৰ ভিডিঅ' চাই আছে তেওঁলোকে ঢেঁকী সদায় দেখি আছে আগতে আমি ঢেঁকীত মাহঁতে মানে ঢেঁকীত ধান বানিয়ে ভাত খুৱাইছিলোঁ দুবেলা দুমুঠি কিন্তু এতিয়া বাৰু ঢেঁকী সলনি মিল হ'ল আৰু আজিকালি ঢেঁকী ব্যৱহাৰটো খুব কম হয় কৈছোঁ আপোনালোকক মিক্সিতহে পিঠা খুন্দা হয় বা সান্দৰ খুন্দা হয় চিৰা বাৰু মিলতেই খুন্দা হয় গোটেইবোৰ আজিকালি মেচিনৰে কাম গতিকে ঢেঁকী কাম প্ৰায় নোহোৱাই হ'ল তথাপিতো ঢেঁকীটো যে আমাৰ গাঁৱত জীয়াই আছে সেইটো কাৰণে মোৰ খুব বেছি ভাল লাগিছে লগতে ময়ো দিবলৈ পাইছোঁ হেৰাই যোৱা নাই ঢেঁকীটো গতিকে ভাল লাগিছে আৰু ঢেঁকীটো সদায় থকাটোৱে বিচাৰোঁ জীয়াই থাকক ঢেঁকী শেষ হৈ যাব নালাগে নহ'লে আমাৰ পিছৰ প্ৰজন্মটোৱে ঢেঁকী কি চিনিয়ে নাপাব হয়নে এয়া আপোনাক দেখাই দিলোঁ অকণমান ঢেঁকী মাতটো লগতে শুনায়ো দিলোঁ বহুত বছৰৰ পিছত ঢেঁকী দিলোঁ আৰু ঢেঁকীত পিঠা খুন্দি থাকোঁতে আকৌ পিঠা বনাই আনিলে ন আমাৰ অৰূপ বাই এয়া বগৰী পিঠা বনাই আনিছে চাহৰ লগত খাবলৈ আৰু এয়া মজা বহুত বছৰৰ পিছত লৈছোঁ দেই ঢেঁকীশালত এনেকৈ ঢেঁকী মানে পিঠা খুন্দি থাকোঁতে পিঠা পুৰি খোৱাটো আগতে জীয়ৰীতে খুব খুন্দিছিলোঁ সি পিঠা ইয়াতে আকৌ আজি বহুত বছৰৰ পিছত খুন্দিবলৈ পালোঁ ঢেঁকী দিলোঁ ভাল লাগিলে আপোনালোকক অকণমান দেখাই দিলোঁ আৰু এতিয়া আমি চাহ খাওঁ পিঠা খুন্দি পিঠা পুৰি আকৌ চাহ খাব লৈছোঁ আগলৈ ভিডিঅ'টো চাই থাকিব আপোনালোকে দেখাই থাকিম গোটেইবোৰ চাহ বাকিছোঁ দেই ৰঙা চাহ ডাৱৰীয়া বতৰ পিঠা খুন্দি ভাজি পুৰি খোৱা মজাটো অকণমান বেলেগ সেইবোৰ চবতে পোৱা নাযায় গাঁৱতহে পোৱা যায় হয়নে আমি সেইকাৰণে খাবলৈ লৈছোঁ আৰু পিঠা খুন্দি আহিয়ে দেখিলোঁ যে ঘৰত একদম লেঙিত মাছ পূৰা লাগি আছে আৰু মাছখিনি দেখি মই ৰখি থাকিব পৰা নাই মাছ এৰাওঁ বুলি ভাবিছোঁ লেঙিত তাৰ আগতে আপোনালোকক অকণমান দেখাই দিলোঁ গাঁৱত থকা এইবোৰে হৈছে ফাইদাৰ দেই বহুত বেছি সুবিধা গাঁৱৰ মাছ পুঠি ঘৰতে খাব পাৰে এতিয়া বাৰিষা দিন গতিকে মাছৰ পূৰা উজান উঠি আছে মই এতিয়া মাছ এৰাওঁ আপোনালোককো দেখাওঁ ব'লক আমি মাছ এৰাইছোঁ লেঙিত লগা মাছ আৰু আমাৰ ঘৰৰ পুখুৰীত পাতিছিলে লেঙি ইমান ধুনীয়া ধুনীয়া মাছ ওচৰৰ পৰা এবাৰ দেখাই দিয়ে বেটি এই মানে চাওক মাছ আছে ইমান মাছ লাগিছে এৰাই আমনি লাগি গৈছে আমাৰ অকণমান আপোনালোককো দেখাই দিলোঁ আমি যিবোৰ সদায় কিনি খাই থাকোঁ একদম মানে পুৱা 100 টকা দি পেলাই এতিয়া আমি ঘৰতে এনেই ফ্ৰীকৈ খাবলৈ পাইছোঁ
মাছ এৰাবলৈ খাবলৈ ভাল খালি এইবোৰ এৰাই থাকিবলৈ বৰ কষ্ট। ভিডিঅ'টো কৰি থাকোঁতে ইমান বেছি হুলস্থুল হৈছে সেইটো কাৰণে মই মিউট কৰি পেলাই আকৌ ভইচ অভাৰ দিছোঁ। আপোনালোকে কোনেও বেয়া নাপাব। মাছখিনি এৰাই লওঁ আৰু ভিডিঅ'টো ইমানখিনিতে শেষ কৰিম। আকৌ লগ পাম আপোনালোকক খুব সোনকালে অন্য এটা ব্লগৰ সৈতে। আপোনালোকৰ লগত বহুত কথা পাতিবলৈ আছে, ক'বলৈ আছে, ক'ম মই লাহে লাহে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব সকলোৱে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু পেজটো সকলোৱে ফ'ল' কৰিব। এতিয়াৰ পৰা মা ঘৰৰ পৰা ভিডিঅ' পাই থাকিব আপোনালোকে। তেতিয়াহ'লে আমি মাছ এৰাই লওঁ। বাই বাই এভৰিৱান। আকৌ লগ পাম খুব সোনকালে অন্য এটা ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ হৈ থাকক, ভালে থাকক তাৰে কামনা কৰোঁ ভগৱানৰ ওচৰত। বাই বাই এভৰিৱান, লাভ ইউ অল।